Here's the welcome back to my YouTube channel SB Blog. তো আজি হৈছে মহাষ্টমী দুৰ্গা পূজা। তো সকলোকে শুভেচ্ছা থাকিল দুৰ্গা পূজাৰ। আৰু আমি যাবলৈ ওলাইছোঁ ছয়গাঁৱত। তো আপোনালোকক বাছত লগ পাইছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ফাইনেলি আমি আহি পালোঁ বাছ ষ্টেচন। তো বাছ ৱেইট কৰাতে আহি গ'ল আমাৰ বাছ। তো বলক এতিয়া ছয়গাঁও। তো ছয়গাঁৱৰ আজি আপোনালোকক 3-4টা পূজা দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি যাওঁ ছয়গাঁও। তো আমি ছয়গাঁও আহি পোৱাৰ আগতে মানে ইয়াতে নামি অলপ মূৰ্তিটো চালোঁ। তো এতিয়া আমি যাম মেইন ছয়গাঁৱত, য'ত নেকি হৈছে ডাঙৰ পূজা। মাজেৰে আমি গৈ আছোঁ। তো আমাৰ সিটা চাইডে গৈছে ৰেল। তো অলপ এনজয় কৰি আমি যাওঁ ছয়গাঁও। গাইজ ফাইনেলি আমি আহি পালোঁ ছয়গাঁৱত। তো আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ সাজি ওলাইছে ৰাইজে ছয়গাঁৱৰ গেটটো। তো ইয়াতে আমি অলপ ফটো চটো উঠিলাম। তো তাৰপাছত আপোনালোকক দেখাই আছোঁ ছয়গাঁৱৰ মূৰ্তিটো। তো বলক আমি ভিতৰলৈ যাওঁ আৰু ছয়গাঁৱৰ মূৰ্তিটো চাওঁ। তো এয়া চাব পাৰে ছয়গাঁৱৰ মূৰ্তিটো কি ধুনীয়াকৈ সাজি ওলাইছে। তো বলক এতিয়া আমি প্ৰসাদ খাব। তো আমি আহিলোঁ খিচাৰি প্ৰসাদ খাবলৈ, আৰু খিচাৰিৰ লগত পায়সো দিছে। তো আমি খাম আৰু খাই দাই ইয়াৰ পৰা মানে ছয়গাঁৱত আৰু এটা পূজা আছে তাতে চাবলৈ যাম। তো বলক। তো ফ্ৰেণ্ডবোৰৰ লগত ফটো চটো উঠিলে। তো ফটো চটো উঠা হ'ল। তো এতিয়া আমি যাবলৈ নাম চাম। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজি আছিল ভিডিঅ' বাই।